আপুনি মানে কোন হয়? আমাৰ ঘৰৰ আগত ৰখি আছিলে যে, সেইকাৰণে সুধিলোঁ মানে। এইটো আপোনালোকৰ ঘৰ নেকি? মই আচলতে বৰ অৱস্থা বেয়া হৈছে মোৰ ল'ৰা দুটা মানে বৰ বেয়া। তাহাঁতি মোক ঘৰৰ পৰা উলিয়াই দিলে বোৱাৰী অহাৰ কাৰণে। তাৰপিছত কি কৰিম আৰু ইঘৰে সিঘৰে গৈ কাম বিচাৰি আছোঁ, কোনোও নাৰাখে। কি কৰিম আৰু সেইকাৰণে আপোনালোকৰ ঘৰৰ আগতে দুৱাৰদলিতে বহি আছিলোঁ। আপোনালোকে যদি বেয়া নাপায় মোক ঘৰৰ কিবা কিবি কাম দিব পাৰে, মই চব কৰি দিম বাৰু। মানে আচ্ছা, মানে আপোনাৰ ঘৰ ক'ত মানে? বহুত দূৰৰ পৰা আহিছোঁ, মোৰ ঘৰ গাঁৱত। ৰাখিবতো পাৰি, কিন্তু পুলিচ ভেৰিফিকেশ্যন কৰাব লাগিব তাৰ আগতে। পুলিচ আহিলেতো মই মৰিলোৱে বাৰু। নাই, সেইবোৰ কৰিবলৈ নালাগে বাৰু। ৰাখিলে ৰাখিব, নাৰাখিলে নাই, মই বেলেগ ঘৰলৈ গুচি যাওঁ। পুলিচৰ ভেৰিফিকেশ্যন কৰিব নালাগে, কাৰণ পুলিচৰ ভেৰিফিকেশ্যন কৰিলে আকৌ ল'ৰা দুটাক পুলিচে জেলত লৈ যাব পাৰে নহয়, মাকক উলিয়াই দিয়া বাবে। সেইকাৰণে নালাগে বাৰু। নহয়, পুলিচে সেইবোৰ নকৰে। আপোনাৰ ভেৰিফিকেশ্যন হ'ব, আইডি সেইবোৰ কিবা কিবি আছে চাগে আপোনাৰ ওচৰত। আইডি কি? চেহেৰা দেখিলে পুলিচে মোক একেবাৰে জেলত লৈ যাব। মই যে জেলৰ পৰা পলাই আহিছোঁ বুলি সিহঁতিতো গম নাপায়। পুলিচেতো মোক ধৰি বান্ধি লৈ যাব, সেইখন কৰাত নাই, পলাওঁ ইয়াৰ পৰা। দেতা, তুমি আণ্টিজনীক ঘৰত ৰাখা না। তুমিতো অফিচলৈ ওলাই যোৱা, গোটেই দিনটো মই অকলে থাকোঁ। এই যদি আণ্টিজনী থাকে মোৰ এটা লগ এটা হ'ব না, প্লিজ দেতা। পিছে শুনাচোন মাজনী, এনেকৈ চিনি জানি নোপোৱা মানুহক ঘৰত ৰখাটো ভাল নহয়। আৰু তোমাক অকলে কেনেকৈ ৰাখিমনো? কি কথা পাতি আছে হয়? দেতা, আণ্টিজনীক দেখি ভাল যেন লাগিছে। তুমি ভাবাচোন, আণ্টিজনী বেয়া হ'ব জানো? তুমি চিন্তা নকৰিবা দিয়া, আণ্টিজনী ভাল যেন লাগিছে। তুমি সেইবোৰ কৰিব নালাগে, আণ্টিজনী আমাৰ ঘৰতে থাকক। ঠিক আছে বাৰু, তুমি কৈছা তেতিয়াহ'লে ঘৰতে থাকিব। থেংক ইউ। আণ্টি আপুনি আমাৰ ঘৰত থাকিব পাৰে। নালাগে হ'ব, ইমান দয়া কৰিব নালাগে। মই বেলেগৰ কাৰোবাৰ ঘৰত গ'লেই হ'ব। খাবলৈ কিবা আছে যদি দি দিয়াচোন। নহয় আণ্টি, আপুনি আমাৰ ঘৰতে থাকিব। আৰু এইবোৰ পুলিচ ভেৰিফিকেশ্যন দেউতাই নকৰে, আপুনি চিন্তা কৰিব নালাগে দিয়ক। সেইবোৰ নকৰাকৈ আপুনি থাকিব পাৰিব। থাকিব পাৰিব, চিন্তা নাই। মোৰ অকণমানি ছোৱালী এজনী আছে, আমাৰ ঘৰত আৰু কোনো মানুহ নাই, তাইকে চাব লাগে। সিমানখিনিতো হ'ব চাগে। ঠিকে আছে বাৰু, এইখিনি মই চাই দিব পাৰিম আৰু। ভালে হৈছে, মানুহ কম, বেছি মানুহ অহা যোৱা নহয়, পুলিচৰ পৰা বাচি থাকিম। ব'লক তেন্তে ঘৰৰ ভিতৰত যাওঁ, দেখাই দিওঁগৈ কি কৰিব লাগিব, কি কৰিব নালাগে। বেছিভাগ সময় মোৰ ছোৱালীজনীকে চাব লাগিব। এই স্কুল কলেজবোৰ বন্ধ যে, সেইকাৰণে ঘৰতে থাকে। মই কামলৈ ওলাই যাওঁ উপায় নোপোৱাত। আপুনি তাইৰ লগ এটা হ'লে ভাল হ'ব আৰু। ঠিকে আছে। মাজনী, তোমাৰ মা নাই নেকি? আণ্টি, মোৰ মা নাই। মোৰ মা কাৰ এক্সিডেণ্টত ঢুকালে। আচলতে আমাৰ এখেত এটা কাৰ এক্সিডেণ্টত ঢুকালে, আৰু তাৰ পিছৰ পৰাই আমাৰ অকণমানিজনী মাকৰ অবিহনে আছে। আমি দুয়োৱে দুৱৰ চাহাৰা আৰু। এতিয়া আপুনি আহিলে যেতিয়া আৰু এটা সদস্য বাঢ়িলে, সেয়াই আৰু আমাৰ জীৱন। বেয়া লাগিলে পাই কথাটো গম পাই। আইঅ' অকণমানি মাইনাজনী মাকৰ অবিহনে এতিয়া ইমান সৰুতে। চিন্তা নকৰিবা দিয়া। ব'লা কি কৰিবা আৰু হয়নে? কিছুমানৰ ভাগ্যত এনেকুৱা থাকে আৰু, কি কৰিবা আৰু, হ'ব দিয়া আৰু। ভগৱানে যি বিচাৰে তাকেই হ'ব আৰু, হয়নে? ব'লা। আণ্টি, এইটো মোৰ ৰুম হয়। চব দেউতাই পিংক কৰি থৈছে। পিংক হয় মোৰ ফেভৰেট কালাৰ। বা, ভাল লাগিছে দেই, ধুনীয়াকৈ সজাই থৈছা একেবাৰে। কিন্তু অকণমান খেলি মেলি হৈ আছে। মই আহিছোঁ নহয়, চিন্তা নকৰিবা, চব ঠিক কৰি দিম দেই। আণ্টি, এতিয়া আপুনি আহিছে নহয়, চব ঠিক হৈ যাব। ব'লক, মই আপোনাক দেউতাৰ ৰুমটো দেখাই দিছোঁ, তাৰপিছত আপোনাৰ ৰুমটো দেখাই দিম। যেনে তেনে ভাল মানুহ এঘৰ পাইছোঁ, ইয়াতে থাকোঁ। আৰু আমাৰ গাঁৱৰ পৰাও দূৰ, ইয়াততো মোক কোনেও নেদেখে। যদি বাহিৰত ক'ৰবাত ঘূৰি ফুৰোঁ, কোনোবাই যদি দেখে, তেনেহ'লে মোকতো পুলিচত দি দিব। জেলৰ পৰা পলাই আহিছোঁ নহয়, ইয়াতে কেইদিনমান থাকোঁ সিহঁতক ভালৰি লগাই। এবাৰ মোৰ কেছটো ঠাণ্ডা পৰক, তাৰপিছৰ পৰা ইয়াৰ পৰা ওলাই মই বোৱাৰীৰ বদলাটো ল'মেই ল'ম। তাই মোৰ জিন্দগী একেবাৰে নৰক বনাই দিলে। আণ্টি, এইটো দেউতাৰ ৰুম। বা, তোমাৰ দেউতাই দেখোন ৰুমটো বৰ ধুনীয়াকৈ ৰাখিছে। আমাৰ দেউতাই ঘৰ চৰ চফা তফা কৰি থৈ অফিচ যায়গৈ। মই আৰু গোটেই দিনটো খেলি থাকোঁ যে, লেতেৰা হৈ যায় আকৌ। হয় নেকি? ঠিক আছে দিয়া, এতিয়াৰ পৰা ঘৰ একেবাৰে চাফা থাকিব। মই আহিছোঁ নহয়। আণ্টি, ব'লক মই আপোনাক ড্ৰয়িং ৰুমটো দেখাই দিওঁ। বেছিভাগ সময় মই তাতে খেলি থাকোঁ, টিভিও আছে যে। ব'লা দেখাই দিয়া। আণ্টি, আমাৰ টিভি ৰুম। দেউতা যেতিয়া অফিচত গুচি যায়, গোটেই দিনটো মই টিভিত কাৰ্টুন চাই থাকোঁ। আৰু কি কৰি থাকা? আৰু চিনেমা চাওঁ আৰু খেলি থাকোঁ। মাইনা,
তুমি আণ্টিক আজি বৰ একেবাৰে কষ্ট দিছা নহয়। আণ্টিক অকণমান জিৰাব দিয়া, ৰেষ্ট ল'ব দিয়া, তাৰপিছত চব দেখাই থাকিবা দেই। ঠিক আছে দেউতা, মই এনেই ঘৰকেইটাহে দেখা দিছিলোঁ। এই নাই তাই মানে অকণমান দেখা দিছে, মই নহ'লে গম নাপাম নহয়। আপুনি চাহ তাহ খাব নেকি? নাই আপোনাৰ চাগে ভাগৰ লাগিছে, মই চাহকাপ বনাওঁ। আপুনি আজি অকণমান ৰেষ্ট লওক, কালিৰ পৰা কামত লাগিব। নাই ময়ে বনাইছোঁ ৰ'ব। পাকঘৰটো তাই মোক দেখাইছিলে, চেনি তেনি দেখাই দিছে। মই চাহকাপ বনাই আনিছোঁ, আপোনালোক বহকচোন দেই। দেউতা, আণ্টিজনী বৰ ভাল ন? আজি আহিছেহে মাইনা, তোমাৰ ইমান ভাল লাগিলেই নে? অঁ দেউতা, তুমিতো গোটেই দিনটো অফিচত গুচি যোৱা, ঘৰত কোনো নাথাকে। মোৰ এতিয়া আণ্টি পাই বহুত ভাল লাগিছে। কাৰোবাৰ লগত কথা পাতিবতো পাৰিম ন? অঁ পাই, ছোৱালীজনী মাক ঢুকোৱাৰ পৰা একেবাৰে অকলশৰীয়া হৈ গ'ল। এই আণ্টিজনী অহাৰ পৰাই কিজনী তাইৰ মনটো ভাল লাগি থাকে। চাওঁচোন ভগৱানে কি কৰে। কিন্তু মাজনী সাৱধান একেবাৰে, নতুন মানুহ আহিছে হয়নে? কিবা যদি প্ৰব্লেম হয় তুমি মোক ফোন কৰি জনাবা অফিচত। অঁ দেউতা, ঠিক আছে, তুমি একেবাৰে চিন্তা নকৰিবা। আণ্টি বহুত ভাল হয়। মই আণ্টিৰ ওচৰত যাওঁ দেই, পাকঘৰত চাহটো লৈ আনোগৈ। আণ্টি আজি আহিছেহে, আণ্টি পিছে একেবাৰে। ঠিক আছে দিয়া, যোৱা দেখাই দিয়াংগে ক'ত কি আছে। বহুত দিনৰ মূৰত ছোৱালীজনীৰ মুখত হাঁহি দেখিলোঁ। তাই সঁচাকৈ ভাল পাইছে চাগে আণ্টি অহাৰ কাৰণে। চাওঁচোন কি বা হয়। বেচেৰীজনী গোটেই দিনটো অকলে থাকি তাইৰ মনটো বেয়া লাগি গৈছিলে চাগে। এতিয়া চাগে ভাল পাইছে। ময়ো অফিচত গুচি যাওঁ, লগ এটা পাইছে তাই, কিমান ফূৰ্তি পাইছে। একেবাৰে ডাঠ হৈ গৈছে। দেউতাই তেল লগাই নিদিয়ে নি? আগতে মা থাকোঁতে মায়ে তেল লগাই দিছিলে। দেউতাই সময়ে নাপায়, দেওবাৰে লগাই দিয়ে আৰু। দেহি বেচেৰীজনী, মাকৰ কথা মনত পেলাই দুখে লগাই দিলোঁ। হ'ব পাৰে, আণ্টি আছে নহয়, আণ্টিয়ে লগাই দিব সদায় তেল। সঁচা আণ্টি, তুমি মোক লগাই দিবা তেল? তেল কি, গা চা ধুৱাই দিম, একেবাৰে টিপটপ ষ্টাইল কৰাই দিম। থেংক ইউ আণ্টি, তুমি অহাৰ পৰা জানানে মোৰ বহুত ভাল লাগিছে। খেলিবলৈ ইমান ভাল লাগে তোমাৰ লগত কথা পাতিও ভাল লাগে। তোমাৰ লগত একেবাৰে কথা পাতি থাকিলে মালে মনত পৰি যায় জানানে? ছোৱালীজনী চাগে মাকলে বৰ মনত পৰি থাকে দেই। তাইলে বেয়াই লাগে আকৌ, একেবাৰে মৰমটো সোমাই গৈছে দেই ছোৱালীজনীলে। আৰু কোৱাচোন, তোমাৰ বেষ্ট ফ্ৰেণ্ড কোন? মোৰ ৰিংকি বেষ্ট ফ্ৰেণ্ড হয়, তাইক লৈ আনিম দেই আণ্টি। অঁ লৈ আনিবা, মই বৰ ধুনীয়া চাওমিন বনাওঁ, তাইক বনাই খুৱাম দেই। সঁচা আণ্টি, আপুনি ইমান ভাল হয়। তুমি হয়ে ইমান মৰমীয়াল। থেংক ইউ ছ' মাছ আণ্টি। এই মানুহগৰাকী অহাৰ পৰা আমাৰ মাইনা দেখোন বৰ ভালকৈ থাকে দেখোন, একেবাৰে হাঁহি ফূৰ্তিত থাকে। তাই বৰ মৰম লগাব পাৰিছে দেই মোৰ মাইনাক। ভালেই হৈছে পাই, মোৰ মাইনাই হাঁহি মাতি আছে, ভাল লাগিছে দেখি। মাইনা। অঁ দেউতা। অঁ আপুনি চাহ খালেনে? অঁ খালোঁ, আদা দিয়া চাহকাপ খোৱা বহুত দিন হ'ল। বৰ ভাল লাগিলে দেই গাখীৰ চাহকাপ। মই আচলতে গাখীৰ চাহ আদা দিয়ে খাওঁ। আৰু কিবা খাব নেকি? নাই বহুত দিনৰ মূৰত মাইনাৰ হাঁহিটো শুনিলোঁ, সেইকাৰণে ৰুমলৈ দৌৰ মাৰি আহিলোঁ। তেল লগাই আছিলে নেকি মাইনা? অঁ দেউতা, আণ্টিয়ে ইমান ধুনীয়াকৈ তেল লগাই দিলে, বহুত ভাল লাগিলে। আজি যে মোক আণ্টিক একেবাৰে মামা লাগিলে। অঁ আচ্ছা। দেউতা, আণ্টি যে সদায় থাকিব দেই আমাৰ ঘৰত। অঁ মাইনা, মইনো কেতিয়া কৈছোঁ যাব বুলি, থাকিব দিয়া। এতিয়া আণ্টিৰ মৰ্জি, যিমান দিন থাকে। অঁ আণ্টি তুমি মোক এৰি থৈ নোযোৱা ন? অঁ নাযাওঁ অঁ মাইনা, আহিছোঁহে, মই তোমাৰ লগতে থাকিম দিয়া। থেংক ইউ ছ' মাছ আণ্টি। মই ইয়াত কেইদিনমান লুকাই থাকিবলৈহে আহিছিলোঁ, কিন্তু এইখন ঘৰত আহি ছোৱালীজনীৰ প্ৰতি মোৰ মৰমটো সোমাই গৈছেগৈ। তাইও মোক ইমান ভাল পায়, মোৰো তাইৰ প্ৰতি ইমান মৰম লাগে। কি কৰোঁ বাৰু, তাহাঁতি যদি কেনেবাকৈ গম পায় মই ক্ৰিমিনেল বুলি, মোকতো ইহঁতি উলিয়াই দিব। নাই এই কথাটো গম দিব নোৱাৰি, মই ক'বও নোৱাৰোঁ এইবোৰ কথা। ক'লে তাহাঁতিতো বিশ্বাস নকৰিব মই যে এতিয়া ভাল হৈ গ'লোঁ বুলি। আৰু যদি কাৰোবাৰ মুখত শুনে, কেনেকৈ শুনিব বাৰু? মইতো গাঁৱতে থাকোঁ, ইয়াততো আমাৰ কোনো চিনাকি মানুহ নাই, ইয়াতে থাকোঁ আৰু। বাহিৰলৈ ইমান ওলাই ফুৰাই নাযাওঁ, ঘৰৰ ভিতৰতে থাকোঁ। তেতিয়া চাগে মোৰ যিবোৰ আগৰ কথা আছিল, সেইবোৰ চাগে নিজে সময়ৰ সোঁতত চব শেষ হৈ যাব, আৰু মই এটা নতুন জীৱন পাম। এই মাইনাজনীৰ লগত থাকি কিন্তু বৰ ভাল লাগিছে। তাই ইমান মৰম কৰে মোক, মোৰো তাইৰ প্ৰতি বৰ মৰম সোমাই গৈছে। এই মাইনাজনীৰ লগত থাকোঁতে মই আকৌ সেই আগৰ মানুহজনী হৈ থকা নাই আৰু। মই বহুত সলনি হৈ পৰিলোঁ। আগতে মই কি কৰিলোঁ, মোৰ নিজৰ এতিয়া পশ্চাতাপ হয়। পিছে মই যে জেলৰ পৰা পলাই আহিছোঁ, এই কথা যদি তাহাঁতি গম পায়, মোকতো তাহাঁতি নাৰাখিব ন? মই মাইনাৰ অবিহনে কেনেকৈ থাকিম? অঁ আপুনি কি হয়, কিবা লাগিছিল নেকি? আপুনি বেয়া নাপাব, মই বিশেষ এটা কথা ক'বলৈহে আহিলোঁ। কি হ'ল বাৰু, কেনেবাকৈ গম পালে নেকি মই যে জেলৰ পৰা পলাই আহিছোঁ বুলি?
কওকচোন বাৰু। নাই নাই আপুনি চিন্তা নকৰিব, মই আপোনাক ঘৰৰ পৰা যাবলৈ নহয়, আমাৰ ঘৰতে থাকিবলৈ কৈছোঁ। কাৰণ মোৰ ছোৱালীজনী মাক ঢুকোৱাৰ পৰাই তাই মানে বৰ অকলশৰীয়া হৈ পৰিছিল। এতিয়া আপোনাক পাই তাই ক'ব নোৱাৰা হৈ গৈছে। ইমান মৰম পাই তাই খুব ফূৰ্তিত আছে। আপুনি যাতে তাইক কেতিয়াও এৰি থৈ নাযায় তাকে ক'বলৈ আহিছোঁ। সেই কথা ময়ো বুজিছোঁ। মোৰো কোনো চাহাৰা নাই আৰু মাইনাৰ প্ৰতি মোৰো মৰমটো বহুত বেছি হৈ গৈছে। এতিয়া ময়ো চাগে মাইনাক এৰি থাকিব নোৱাৰা হ'ম। বহুত ভাল লাগিলে। মাইনাইতো আপোনাক বহুত ভাল পায় মই জানো, কিন্তু আপুনিও যে মাইনাক এৰি থাকিব নোৱাৰে সেই কথা গম পাই মোৰ বৰ ভাল লাগিলে। থাকক দিয়ক, আপুনি আমাৰে ঘৰৰ সদস্য হৈ পৰিল আৰু। আপুনি চিন্তা নকৰিব, মই মাইনাক খুব মৰম কৰিম আৰু আপুনি নিশ্চিন্ত মানে অফিচ যাব। তাই মোৰ লগত থাকি বৰ ভাল পায় নহয় আৰু মোৰো তাইক বৰ মৰম লাগে। আপুনি যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা মাইনাৰ মুখত ইমান হাঁহি, তাই ইমান ফূৰ্তিত আছে। মোৰ আধা টেনশ্যনখিনি আপুনি দূৰ কৰি দিলে কিন্তু দেই। মোকোতো আপোনালোকে চাহাৰা এটা দিছে। নাই নাই, এতিয়া আপুনিহে আমাৰ চাহাৰা হৈছে। নমস্কাৰ, কেনে আছে? ভালে আছেনে? সকলোৱে হাঁহি আছে, সকলোৱে হাঁহি থাকিব দেই। সকলোৱে হাঁহি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে? বাবলি কাৰ্টুন চাইছে, কেনে লাগিছে? লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু বাবলি কাৰ্টুন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মই বাবলি আৰু এটা অসমীয়া চেনেল খুলিছোঁ, অসমীয়া ছোৱালী বাবলি ব্লগছ নামৰ। তাতো কেইটামান ভিডিঅ' দিছোঁ। দিৱালীৰ কাৰণে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছেনে? নাই চোৱা যদি এবাৰ গৈ চাব মোৰ চেনেলটোৰ। আৰু যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহো দিয়ক, কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে হাঁহি ফূৰ্তি থাকিব আৰু লগতে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব। তেনেহ'লেহে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আহো দিয়ক, বাই। বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰিব।